চামগুৰি খাটোৱাল কুৰুৱাবাহীত গৰু চোৰৰ আতংক। গোহালি উদং কৰি চোৰে লৈ গ'ল ৩জনীকৈ গৰু। বিগত দিনত খাটোৱালৰ বিভিন্ন স্থানত সংঘটিত হৈ আহিছে গৰু চুৰি কাণ্ড। বৰ্তমান খাটোৱাল আৰক্ষী উপস্থিত হৈ চলাইছে তদন্ত। নিশা আৰক্ষীৰ টহলৰ স্বত্তেও চামগুৰিত আজি পৰ্যন্ত গৰু চুৰ ৰোধ কৰাৰ ক্ষেত্ৰত বিফল চামগুৰি আৰু খাটোৱাল আৰক্ষী। ডাঙৰ আছিলে অষ্ট্ৰেলিয়ান মস্ত এজনী মানে গাভিনী হৈছে, কিন্তু পোৱালিটো যদি পোৱালিটোকে থৈ গ'লে ন সেইপিনেও সান্তনা এটা পালোহেঁতেন, তাকোতো থৈ নগ'ল। মোৰ আমাৰ এইখন নিজ খাটোৱাল কুৰুৱাবাহী হয়। ইয়াতে মই গৰু 3জনী পুহিছিলোঁ, এজনী অষ্ট্ৰেলিয়ান, এজনী কচ গাই আৰু এটা পোৱালি আছে। তাত গৰুজনীয়ে 3-3.5 লিটাৰমান গাখীৰ দি আছিলে। তাৰপিছত যোৱা ৰাতি আমি চায়ে আছোঁ বাৰু, এইকেইদিন এটাইকেইদিন চাই থকাৰ স্বত্তেও আজি ৰাতিপুৱা 4টামান বজাত গৰুকেইটা লৈ গুচি গ'ল। এতিয়া তাৰ পিছৰ পৰা আৰু গোটেইখিনি বিচাৰিয়ে ফুৰিছোঁ আমি আৰু। এই গৰুজনীৰ ওপৰত মানে কি মই আৰু বেছি হেৰি কৰোঁ, তথাপিতো এতিয়া মানে বেছি বেয়া লাগিছে সিহঁতে এটাইকেইটা লৈ যোৱাৰ কাৰণে। এই গৰুজনী যদি থৈ গ'লেহেঁতেন, কালি মই ঘাঁহো কটাই লোৱাই ঘাঁহ কাটি আনি পেলাই অৱস্থা থৈছে। আকৌ বোলে চাব আছেই, মাৰি লোৱাতে সদায় সি হেৰিয়াৰ পৰা লৈ আহে, এই অফিচৰ পৰা কি খাৰদি বাকলি চাকলি লৈ সেয়া টোপোলাও আছে। মানে ৰাতিপুৱা তাহাঁতক সেইখিনি খুৱাই কৰি লৈ পেলাই খাওঁ। এতিয়াতো আজিতো নায়েই, সেইলৈকে গাৰো উঠা নাই মই ইমান সময়লৈকে। সিহঁতৰ কাৰণে বেয়াও লাগি আছে, দুখো লাগিছে। একদম গোহালি এতিয়া মইতো সেই দুটাৰ লগতে ব্যস্ত হৈ থাকোঁ সদায় দিন ৰাত। যিমান সময়লৈ বন্ধালৈকে সিহঁতে মোৰ ল'ৰা ছোৱালীয়ে গম নাপায় গৰু ক'ত বান্ধো, কেনেকে কি কৰোঁ, কোনে আনে কোনে কি কৰে সেয়া সিহঁতে গম নাপায়। মই ৰাতিপুৱা উলিওৱাৰ পৰা ৰাতি সোমোৱালৈকে মোৰে দায়িত্ব। মই মানে সিহঁতৰ লগতে লাগি যাওঁ, মই ক'লৈকো নাযাওঁ সিহঁতক এৰি থৈ পেলাই, ফুৰিবলৈ নাযাওঁ মই জানেনে। তথাপিতো এতিয়া বেয়াও লাগিছে, দুখ লাগিছে। মানুহ যিমান আহিছে সিমানৰে দেখিও বেয়া লাগিছে। ইমানখিনি যত্ন কৰাৰ পিছতো যদি একে ৰাতি লৈ গুচি যায়, বেয়াও লাগে, দুখ নালাগে। এইখিনি আমাৰ নিজ খাটোৱাল কুৰুৱাবাহী। কি হৈছে? আমাৰ যোৱা ৰাতি 12:30 বজালৈকে আমি চায়ে আছিলোঁ। তাৰপিছতে মই ইয়াতে গৰু বান্ধো, 3জনী গৰু, এটা পোৱালি, 2জনী গৰু ডাঙৰ গৰু, এজনী অষ্ট্ৰেলিয়ান গৰু আছিলে মোৰ। তাৰ পৰা আহি পেলাই 12:30 বজাত চালোঁ, তেতিয়ালৈকে একো নাই। ৰাতিপুৱা উঠিছে আমাৰ বৌ, উঠিছে শুৱাৰ পৰা উঠি পেলাই বৌয়ে চাইছে তলাটো ওলমি আছে আৰু দৰ্জাখন এনেকে ফাগ হৈ আছে তাৰমানে অকণমান। তাৰপিছতে চাই পেলাই পটাপট বৌয়ে গৈ আমাক মাত দিলে, খবৰ দিলে, কৈছে যে তলাটো দেখোন খোলা নিচিনা লাগিছে। আমি আহি পেলাই চাইছোঁ, মায়ে পটাপট আহি চালে। প্ৰথমতে মায়ে গৰুৰ লগত লাগি থাকে, মায়ে চালেহি, চাই পেলাই কৈছে গৰু এটাও নাই। তাৰপিছত আমি উঠি ল'লোঁ, লৈ পেলাই আমি লগে লগে ঘূৰিলোঁ অকণমান, এতিয়ালৈকে খবৰ খাতি পোৱা নাই। তাৰপিছত দাদা গ'ল পুলিচ থানালৈ। কেইটা গৰু আছে? মোৰ ডাঙৰ গৰু 2জনী আছিলে, এজনী অষ্ট্ৰেলিয়ান আৰু এজনী আমাৰ লোকেল, কিন্তু সেইজনীও ডাঙৰেই। আগতে কিবা চুৰ হৈছে নেকি? আগত তেনেকে হোৱা নাই, তথাপিতো আমাৰ ঘৰৰ কিনাৰতে হৈছিলে। যোৱাবাৰ সিহঁতৰ ঘৰত হৈছিলে, শুক্ৰবাৰে তেওঁলোকৰ ঘৰত হৈছে। আপোনাৰ নামটো? মোৰ নাম শ্ৰী গিৰিকান্ত শইকীয়া। দেখা পোৱা গৈছে বিভিন্ন অঞ্চলত, এতিয়া চামগুৰিৰ বিভিন্ন অঞ্চলত গৰু চোৰ খুব দেখা পোৱা যায়। হয়, আমাৰ ইয়াততো বেছি, মানে আজি কেইদিনমানৰ পৰা আমাৰ ইয়াত বেছি হৈছে। আজি আপোনাৰ এমাহ দিন ধৰি পেলাই আমাৰ এইকণ জেগাত বেছি হৈ আছে বিশেষকে। আৰক্ষীয়ে পেট্ৰলিং দিয়ে, কিন্তু চাইৰেন বজাই আৰক্ষীয়ে পেট্ৰলিং দিয়ে ৰাতি। তেওঁলোক আহে, কিন্তু চাইৰেনটো বাজি আহে যে, সেইটো কাৰণে অকণ অসুবিধা হয়। কিন্তু আজি পুলিচৰ পদক্ষেপটো ভালেই কৰিছে। তেওঁলোক আমাৰ দাদা গ'ল, মোৰ এতিয়া থানাতে আছে দাদা, তাক লৈ পেলাই এতিয়া পুলিচ ঘূৰি আছে, ফিল্ডত গৈ আছে তেওঁলোক। পুলিচে চাই চিতি লৈ পেলাই তেওঁলোক ফিল্ডত ঘূৰি আছে।